মোৰ নাম সন্দীপ সিং। মোৰ ঘৰ উত্তৰাখণ্ডত। আমাৰ এই ঠাইখিনি পাহাৰেৰে আৱৰা। সেয়ে ৰাতি হ'লে ইয়াৰ পৰিৱেশ অতি ভয়ানক হৈ পৰে। আজি মই আপোনালোকক দুটা কাহিনী ক'ম। এই দুটা কাহিনীয়ে মোক মোৰ ককাই কৈছিল। তেওঁ যেতিয়া সৰু আছিল সেই সময়ত তেওঁ পাহাৰত গৰু চৰাবলৈ গৈছিল আৰু সেই পাহাৰতে জিৰণি ল'বলৈ তেওঁ এটা সৰু পজা ঘৰ সাজি লৈছিল। এবাৰ ককাই তেওঁৰ লগৰ এজনৰ লগত গৰু চৰাবলৈ গৈ সেই পজা ঘৰটোত বহি আছিল। বহি ৰাতি কথা পাতি থাকোঁতে তেওঁলোকৰ টোপনি আহিল। সপোনত ককাই দেখিলে এখন ভৰি থকা মানুহ দুজনী তিৰোতাৰ লগত সেই পজা ঘৰটোৰ কাষেৰে গৈ আছিল। তেওঁলোকে ককাহঁতক শুই থকা দেখা পাই ৰৈ গ'ল আৰু মানুহজনে ক'লে, ব'লা ইয়াকো একেলগে লৈ যাওঁ। কিন্তু যেতিয়াই তিনিও ককাক নিবলৈ ওচৰলৈ আহিল, মানুহজন হঠাৎ ৰৈ গ'ল। ক'লে, ইয়াৰ ভাগ্যখন বহুত ভাল, আমি ইয়াক নিব নোৱাৰোঁ, ব'লা ইয়াৰ বন্ধুজনকে লৈ যাওঁ। এনেদৰে কৈয়ে সিহঁতে ককাৰ বন্ধুজনক লৈ গুচি গ'ল। এইবিলাক দেখি ককা টোপনিৰ পৰা সাৰ পালে। চকু মেলি ভালদৰে চাই দেখিলে যে তেওঁৰ বন্ধুজন তাতেই বহি আছিল। এটা বেয়া সপোন বুলি নিশ্চিত হৈ তেওঁ শান্তি পালে। ইয়াৰ পাছত ঘৰৰ ফালে খোজ ল'লে। তেতিয়ালৈ আন্ধাৰ হৈ আহিছিল। কিন্তু ঘূৰি আহি থাকোঁতে ককাৰ বন্ধুজনৰ হঠাৎ ভৰি পিছলি গ'ল আৰু তেওঁ পাহাৰৰ তলত পৰি মৃত্যু হ'ল। এই ঘটনাটো ক'লে ককাৰ আজিও চকু পানী ওলায়। তেওঁৰ সম্পূৰ্ণ বিশ্বাস যে সপোনত দেখা দিয়া মানুহবোৰেই তেওঁৰ বন্ধুজনক সেইদিনা লগত লৈ গৈছিল। এয়া ৬০ বছৰমান আগৰ কথা। তেতিয়া এই পাহাৰীয়া এৰিয়াবোৰত নতুনকৈ স্কুলবোৰ খুলিছিল। পাহাৰীয়া গাঁৱৰ এনে স্কুলত পঢ়াবলৈ চহৰৰ পৰা দুজন শিক্ষক আহিছিল। তেওঁলোকৰ এই এৰিয়াটোৰ বিষয়ে আৰু পাহাৰীয়া অঞ্চলৰ কালচাৰৰ বিষয়ে ইমান জ্ঞান নাছিল। স্কুলখনৰ ওচৰৰে ঘৰ এটাত তেওঁলোকক থাকিবলৈ দিয়া হৈছিল। লাহে লাহে ইয়াৰে এজন শিক্ষকৰ এজনী ছোৱালীৰ লগত বন্ধুত্ব হৈছিল। সেই ছোৱালীজনী সদায় তেওঁক লগ কৰিবলৈ তেওঁৰ ৰুমলৈ আহিছিল আৰু ৰাতিপুৱা শিক্ষকজন সাৰ পোৱাৰ আগে আগে তাই গুচি গৈছিল। বহুদিন এনেকৈয়ে চলিল। শিক্ষকজনে বহুবাৰ ছোৱালীজনীক তাইৰ ঘৰ ক'ত সুধিছিল আৰু তাই ৰাতিহে কিয় আহে এইটো কথা জানিবলৈ বিচাৰিছিল। কিন্তু তাই এইবোৰ কথাৰ কোনো চিধা উত্তৰ দিয়া নাছিল। সেই সময়ত শিক্ষকজনৰ গাঁৱত নতুন আছিল আৰু তেওঁৰ কোনো লোকেল মানুহৰ লগত চিনাকি নাছিল। তেওঁ ভাবিছিল এইজনী চাগে গাঁৱৰে কোনোবা ছোৱালী। কিন্তু লাহে লাহে তেওঁ যেতিয়া গাঁৱৰ মানুহখিনিৰ লগত চা চিনাকি হ'বলৈ ধৰিলে, তেতিয়া তেওঁ গম পালে যে এই ছোৱালীজনী এইখন গাঁৱৰ নহয়। তেওঁৰ সন্দেহ হোৱাত তেওঁৰ ওচৰৰে ৰুমটোত থকা শিক্ষকজনক কথাখিনি জনালে। সেইজন শিক্ষকেও তেওঁ ধেমালি কৰা বুলি ভাবিলে আৰু ক'লে যে তেওঁ সদায় বাহিৰৰ গেটটোৰ তলা মাৰে, গতিকে ভিতৰত ছোৱালী কেনেকৈ সোমাব পাৰে। কথাখিনি আলোচনা কৰি বহুত আচৰিত হ'ল। শেষত ছেকেণ্ড শিক্ষকজনে তেওঁক এটা বুদ্ধি দিলে। ক'লে যে আজি যেতিয়া ছোৱালীজনী তোমাৰ ওচৰলৈ আহিব, তুমি তেতিয়া তাইৰ ভৰিত এডাল সূতা গাঁঠি দিবা। কিন্তু মনত ৰাখিবা, সূতাডাল যাতে বহুত দীঘল হয় আৰু সেইডালক ফ'ল' কৰি আমি তাইৰ ঘৰ উলিয়াব পাৰিম। ৰাতি শিক্ষকজনে সেইমতেই
ছোৱালীজনী অহাৰ পিছত তাই গম নোপোৱাকৈ সূতাডাল ভৰিত গাঁঠি দিলে। ৰাতিপুৱা শুই উঠিয়েই দুয়োজন শিক্ষক সেই সূতাডালৰ পিছে পিছে যাবলৈ ধৰিলে। তেওঁলোক বহু দূৰ আহি পাইছিল আৰু আহি শেষত যি ঠাইত আহি উপস্থিত হ'ল তেওঁলোকৰ মুখৰ মাত হেৰাই গ'ল। তেওঁলোকে দেখিলে পুখুৰী এটাৰ পাৰত সেই সূতাডাল এডাল মানুহৰ হাড়ত গাঁঠি থোৱা আছে আৰু সেই পুখুৰীটোৰ পাৰতে আছে এখন শ্মশান। এয়া দেখি তেওঁলোক দুজনে ইমান ভয় খালে যে সেইদিনাই তেওঁলোকে ট্ৰান্সফাৰ লৈ সেই গাঁৱৰ পৰা গুচি গ'ল।